শুনা হেৰ ৰূপহী অসমৰ অসমীয়া দেখিও নেদেখাৰ ভাওজুৰি শুই থকাৰ পৰা জাগিবৰ সময় হ'ল। আজি সন্দেহযুক্ত মিয়াই খিৰঞ্জীয়া ভূমিপুত্ৰ আমি অসমীয়াক আমাৰ অসমতে চাইনিজ বুলি কৈ ভাবুকি দি খেদিম বুলি ক'ব পৰা হ'ল। আৰু বেনাৰ লগাই আছে মিয়া ভাগাও বাংলাদেশী ভাগাও, আমিও এতিয়া লগাম বেনাৰ। চাইনাৰ মানুহ আৰু থাইলেণ্ডৰ মানুহ ভাগ হৈ আছে। বৰ অসমৰ মহাবীৰ জাতিৰ স্বাভিমান অস্তিত্ব গৌৰৱ আৰু সাহস বীৰ লাচিত বৰফুকন ডাঙৰীয়াক আঙুলি টোৱাই এই অসমতে কুকথা কৈ দুঃসাহস কৰিব পৰা হ'ল। লাচিত বৰফুকন নহয়, যিমান লাউৰা ফুকনৰ টীম আহক, মিয়াৰ লগত নাটক কৰিলে চিধা ঘৰত গৈ ৰাতি 12টায় মিয়া খেদাৰ কথা ক'লে য'ত নেকি প্ৰথমে আমাৰ আই মা বাইদেউ ভণ্টিয়ে মানৱতা আৰু দয়া মনোভাৱেৰে বাধা দি আহি আমাক কয়, মিয়া হ'লেওতো মানুহেই হয়, সিহঁতো আমাৰ দৰে ৰঙা তেজ মঙহেৰে গঠিত, কিয়নো খেদিব লাগে, তেনেকুৱা নকৰিবি নাপায়। কিন্তু নাৰীৰ মৰ্যাদা ভৰিৰ তলত ৰখা সেই মিয়াই আমাৰ সেই অতিথিপৰায়ণ সহজ সৰল মা ভনী বাইজনীক ৰাতি 12 বজাত আহি ধৰ্ষণ কৰিম বুলি নিকৃষ্ট লেতেৰা মন্তব্য দাঙি ধৰিব পৰা হ'ল। এতিয়া মিয়াই কি কৰিম, তহঁতৰ মা আৰু বৈনক ৰেপ কৰিম ঘৰত গৈ ৰাতি 12টা 1টাত, তেনেহলে এইটো হ'ব অসমীয়া অসম চৰকাৰ, ধন্যবাদ মণি ৰেপ জয় অভিযান। আই অসম। অসমীয়াৰ